হে গাইজ স্বাগতম টু এমজেডি ব্লগ আৰু আজিৰ ভিডিঅ'টো মানে অকণমান মানে আপোনালোকে চাই মানে ভাল পাব বুলি মানে আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো হৈছে মানে ফুটবল প্ৰেমীসকলৰ বাবে, মানে যোনে যোনে মানে ফুটবল খেলি ভাল পায় বা যোনে যোনে ফুটবল মানে খেলিম বুলি ভাবি আছে, মানে এতিয়া ক'ত মেটচ হ'ব, ক'ত খেলা পাতিব আমি খেলিব যাম মানে ভাবি আছে, তেওঁসকলৰ বাবে আজি এই ভিডিঅ'টো। আৰু যোনে যোনে নেখেলে তেওঁলোকেও মানে চাব আহিব পাৰিব আৰু আজিৰ এই আমাৰ ইয়াতে হোৱা খেলাখন। আৰু মানে মই সকলোবিলাক কথা কৈ আছোঁ, তেন্তে জানিবলৈ ভিডিঅ'টো শেষলৈ চাব লাগিব। চ' ভিডিঅ'টো শেষলৈ চাই থাকক সকলোৱে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব, একদম নাপাহৰিব। মানে গাইজ 15 আগষ্টক সন্মান কৰি আৰু 15 আগষ্টৰ তাৰিখে 15 আগষ্টৰ উপলক্ষে উদীয়মান যুৱক খেলুৱৈৰ সৌজন্যত স্বৰ্গীয় কনক কলিতা আৰু মিহিবালা কলিতাৰ সোঁৱৰণত এদিনীয়া প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা। আৰু মই এইফালে স্ক্ৰীণত দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰিব স্ক্ৰীণশ্বটখন মানে ফটোখন। আৰু ফুটবল খেলখন হ'ব, মই কৈছোঁ আপোনালোকক 15 আগষ্টৰ দিনা হ'ব, মাত্ৰ এদিনৰ বাবে ফুটবল খেলখন হ'ব, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আৰু যিমান টাইম যায়, যিমানবিলাক টিম আহে। যদি আপোনালোকে কোনোবাই যদি মানে এই ফুটবল খেলখনত যদি মানে অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, বা ধৰি লওক আমাৰ ইফালৰ জাগিৰোড, সোণাপুৰ, তেতেলীয়া, ইফালে ক্ষেত্ৰী বা ইফালে আমাৰ ওচৰে পাজৰে কোনোবা যদি ফুটবল টিম যদি আছে, তেনেহ'লে খেলিব আহিব পাৰে। বঢ়িয়া ধুনীয়া প্ৰাইজ দিয়া হৈছে, প্ৰাইজ আছে, ফাৰ্ষ্ট ছেকেণ্ড আছে, আপোনালোকে আহিব পাৰে। প্ৰথম প্ৰাইজটো হৈছে 7,001 টকা। আৰু এই প্ৰাইজটো মানে যোনে দিছে দাতা, তেওঁ হৈছে শ্ৰী অপূৰ্ব কলিতা পৰিয়ালবৰ্গ, মানে তেওঁৰ পৰিয়ালবৰ্গই দি দিছে। দ্বিতীয় পুৰস্কাৰ আছে 5,001 টকা, আৰু দাতা হৈছে অতুল কলিতাও পৰিয়ালবৰ্গ, মানে অতুল কলিতা পৰিয়ালবৰ্গই মানে দাতাটো দিছে। আৰু যোনে যোনে খেলিব বিচাৰে চ' খেলিব আহিব পাৰে। আৰু তাৰিখ হৈছে 15 আগষ্ট 2023 মংগলবাৰ, স্থান হৈছে মালৈবাৰী লখিতবাৰী খেলপথাৰ। আৰু আপোনালোকে আহিব সকলোৱে খেলত অংশগ্ৰহণ কৰিব। ইয়াতে মানে জইন ফিজটো বা ভৰ্তি মাচুলটো ইয়াত মানে লিখি দিয়া নাই, এইখনত আপোনালোকে দেখাই পাইছে বেক চাইডৰ স্ক্ৰীণত। সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যনত মই কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। কণ্টেক্ট কৰি পেলাই সুধি ল'ব আপোনালোকে কিমান হয় জইন ফিজ বা ভৰ্তি মাচুল কিমান খেলখনত। আহিব সকলোৱে খেলিব, চ' ভাল লাগিব। সকলোৱে আহিব খেলখনত, সকলো ৰাইজ আহিব, সকলো আহিব খেলখনত চাব আহিব, কমিটিক মৰম দিব, খেলখনত উৎসাহ দিব। ভাল টিম আহিব। ইতিমধ্যে টিম বুকিং হৈয়ে গৈছে, এটা দুটা বুকিং কৰিয়ে আছে। লাহে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে যদি কোনোবাই এই ভিডিঅ'টো চাই আছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু এই ভিডিঅ'টোৰ জৰিয়তে 2-4টা টিম আকৌ আহক। যদি মানে কোনোবা যদি মানে আহে আৰু মোৰ ভিডিঅ'টো চাই, তেনেহ'লে অকণমান হ'লেও কিবা এটা দি দিব আপোনালোকক, ডিছকাউণ্ট মানে সেনেকুৱা আৰু কিবা এটা। আপোনালোকে ফোন কৰিলে ক'লে হ'ল যে মোৰ ভিডিঅ' চাই কেনে ফোন কৰা বুলি ক'লে হ'ল। আৰু এই খেলখন গাইছ মই জনাৰ মতে বহুত দিন আগৰ পৰাই মানে এইখন খেলখন মানে চলি আহিছে, আৰু বহুত বছৰ আগৰ পৰাই, মই জনা হোৱা বছৰ পৰা 10-15 বছৰ আগৰ পৰাই চাগে আহিছে, আৰু তাতকৈ বেছিও হ'ব পাৰে, তাতকৈ কমো হ'ব পাৰে। আৰু গাইছ বহুত দিন হ'ল ভিডিঅ' একো দিবই পৰা নাই, কাৰণ মোবাইল নাই আৰু ভাল কণ্টেণ্ট নাই। বহুত জল্দি মই গৈ আছোঁ গুৱাহাটী, মানে কামৰ ক্ষেত্ৰত গৈ আছোঁ আৰু গুৱাহাটী, কাৰণ গাঁৱত আৰু কাম কৰিব মন নাই। গুৱাহাটী বহুত জল্দি মই গৈ আছোঁ, আৰু গুৱাহাটীৰ পৰা আপোনালোকৰ ডেইলি লাইফষ্টাইল ব্লগ দেখুৱাম মই। সদায় এটা ব্লগ আপোনালোকৰ মাজত মই আপলোড কৰিম। আপোনালোকে চাই নিশ্চয় ভাল পাব সকলোৱে। এই মোৰ নিউ যিটো গুৱাহাটীৰ ব্লগ আহিব, আৰু একদম চাগে আৰু গুৱাহাটীৰ ব্লগহে দিম। আৰু তেন্তে গাইছ বেছি দেৰি নকৰি, বেছি পলম নকৰি ডেছক্ৰিপশ্যনত যাওক, নম্বৰ আছে, কণ্টেক্ট কৰক। টিম গৈ আছোঁ বুলি, আৰু জইন ফিজ কিমান, ভৰ্তি মাচুল কিমান আপোনালোকে সুধি লওক, আৰু পঠাই দিয়ক পইচাটো, আৰু খেলিব আহি যাব। আৰু খেলাৰ দিনা পইচাটো আহি কেনে দিলেও হ'ব। আপোনালোকে ভিডিঅ'টো এইখিনিলৈকে চাইছে, বহুত ধন্যবাদ। যোনে এইখিনিলৈকে ভিডিঅ'টো চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। আৰু যোনে মানে চাই আছে আৰু এইখিনিলৈকে ভিডিঅ'টো, তাক দিল চে শুক্ৰিয়া আৰু ধন্যবাদ। লাভ ইউ অল, জয় অসম।